বন্ধ কৰক বন্ধ কৰক বিভাগ মুৰ্দাবাদ বন্ধ কৰক যুৱ পৰিষদ চৰকাৰ যি ৰাজহ এই ৰাজহ হেৰাই গৈছে, ৰাজহৰ লোকচান হৈছে। তাৰ পাছতো কিন্তু এইসকলৰ নিজৰ পকেট গ্ৰহণ কৰিবৰ কাৰণে তেখেতলোকৰ চকীখন আমি বিশেষকৈ আবকাৰী বিভাগত আজি প্ৰতিমূৰ্তি দাহ এটা কাৰণে কৰিছোঁ। তেখেতলোকক বাৰম্বাৰ আমি আয়ুক্তৰ পৰা ধৰি বিভিন্ন ধৰণৰ আমি তেখেতলোকক স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ। তাৰপিছতো তেখেতলোকৰ বিষয়া কৰ্মচাৰীয়ে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কৰ্মীসকল বা আমাৰ সমিতিৰ দায়িত্বত থকাসকল আহিলে তেখেতলোকে আওকাণ কৰি মূৰ পুলকা মাৰি গুচি যায়। তাৰ বিনিময়ত বিশেষকৈ দেখা যায় ইন্সপেক্টৰগৰাকীয়ে বিভিন্ন মদৰ দোকানৰ কাষত একাপ চাহ খাই আহি তেখেতে গুচি আহে, তাত মদ নধৰাকৈ। ইয়াৰ ৰহস্য কি আমি এই ৰহস্য বুজিব পৰা নাই অসম জাতীয়তাবাদী যুৱ পৰিষদে। আচলতে এইটো হৈছে যে অৰুণাচলৰ যি লেখাবালি আৰু এইফালে নিলখৰ যি সীমামূৰীয়া অঞ্চলৰ পৰা অৰুণাচলৰ মদটো অসমত লেবেল লগাই তেখেতলোকে মানে কি এটা ৰমৰমীয়া ইয়াত বেপাৰ চলাইছে। আৰু এই বেপাৰ অতি শীঘ্ৰে বন্ধ কৰিবৰ কাৰণে অসম জাতীয়তাবাদী যুৱ পৰিষদে আজি এই প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। ইয়াৰ ব্যক্তি মানে তেখেতলোকে নিজে চিনাক্তকৰণ কৰে আৰু চিনিও পায় তেখেতলোকে, নধৰাৰ কাৰণ কি আমি ৰহস্য কি বুজি পোৱা নাই। সেইকাৰণে আজি ইয়াত প্ৰতিমূৰ্তি দাহ আমি কৰিবলৈ বাধ্য হৈছোঁ। ধেমাজি বিশেষকৈ আপুনি জীয়াঢলৰ সেইফালে চলি থাকে, ষ্টেচনৰ ফালে চলে, আৰু এইফালে নিলখৰ সীমামূৰীয়া অঞ্চল আপোনাৰ লেখাবালি, এইফালে খনামুখৰ ফালে আৰু মাছখোৱা জুলি চাৰিআলি পৰ্যন্ত ইয়াৰ বেপাৰ চলি থাকে। চিচিকল ঘৰ, কেকনি এইবিলাক অঞ্চলত এই বেপাৰটো চলি আছে। সেইটো লেবেল লগায়, তাৰমানে কিছুমানৰ ক্ষেত্ৰত ধৰাও পেলাইছে। ধৰা পেলাৰ পিছত ফোন কৰাৰ পিছত তেখেতলোক কোনো পধ্যে নাযায় আৰু টেলিফোন ৰিচিভ নকৰে তেখেতলোকে। সেই সময়ত আমি এতিয়া দাবী কৰিছোঁ যে অনাগত দিনত অৰুণাচলী সুৰা যদি ধেমাজিত অতি শীঘ্ৰে বন্ধ নহয় তেতিয়াহ'লে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ নেতৃত্বত সমূহ ৰাইজক লগত লৈ তীব্ৰ আন্দোলন আমি গঢ়ি তুলিম। অৰুণাচলী সুৰাটো মানে এক নম্বৰ অসম চৰকাৰে টেক্স নাপায়, আৰু 2 নম্বৰ কথাটো হ'ল কি অৰুণাচলী যিটো মদ কম দামত পায় আৰু সহজলভ্য হোৱাৰ কাৰণে অতিপাত আমাৰ যুৱ প্ৰজন্মৰ মাজত উশৃংখল সৃষ্টি হৈছে।